নমস্কাৰ ফ্ৰেণ্ড, এই ভিডিঅ'টোত মই আপোনাক জনাম ষ্টেট বেংক অফ ইণ্ডিয়াৰ একাউণ্ট বেলেঞ্চ চেক কৰিবলৈ আপুনি আপোনাৰ মোবাইলৰ পৰা কেনেকৈ কি কৰিব লাগিব। গতিকে জানিবৰ বাবে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব লাগিব। তাৰ আগতে এটা কথা কৈ লওঁ, আপুনি মোৰ ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক, লগতে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ঘণ্টিটো বজাই দিয়ক, তেতিয়াহে আপুনি মোৰ ভিডিঅ'বিলাক পোনপ্ৰথমতে পাব। গতিকে এতিয়া আহোঁ মেইন কথালৈ। আপুনি আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ যিটো আপোনাৰ বেংকত দিয়া থাকে, সেই মোবাইল নাম্বাৰটোৰ পৰা আপুনি পোনপ্ৰথমতে এটা মেছেজ কৰিব লাগিব, এটা ট'ল ফ্ৰী নম্বৰলৈ। গতিকে সেই নাম্বাৰটো হ'ল 092348888। তাৰ আগতে আপুনি আপোনাৰ মেছেজ বক্সলৈ গৈ এটা মেছেজ টাইপ কৰিবলৈ REG, এইটো ডাঙৰ হাতত লিখিবলৈ REG স্পেচ একাউণ্ট নম্বৰ আৰু আপুনি পঠাই দিব লাগিব। পুনৰ কৈ দিছোঁ নম্বৰটো 09223488888। তাৰপিছত আপোনাৰ মোবাইলতে লৈ এটা মেছেজ আহিব যে ছাকচেছফুল হোৱা বুলি মেছেজ আহিব, আৰু তাৰপিছত আপুনি এটা নম্বৰত মিছ কল দিব লাগিব, আৰু সেই নাম্বাৰটো হ'ল 09223766666, নাইবা আপুনি মেছেজ কৰিও বেলেঞ্চটো জানিব পাৰিব। তাৰ বাবে আপুনি টাইপ কৰিব BAL, ডাঙৰ হাতৰ BAL বুলি টাইপ কৰি আপুনি 09223766666লৈ মেছেজ পঠাই দিব লাগিব। গতিকে আশা কৰোঁ আপোনাৰ ভিডিঅ'টো ভাল লাগিল। ধন্যবাদ।